অতিকৈ চেনেহৰ মুগাৰে মোহৰা ঐ তাতো কৈছে নেহৰৈ মাকো তাতো কৈছে নেহৰ ঐ বহাগৰ বিহুতি ঐ নেপাতি কেনে কৈ থাকো। হেল্ল' এভৰিৱান, পোনপ্ৰথমে আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু উলগ জনাই মই চয়নিকাই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইবাৰ বাৰু আপোনালোকে বিহু পাতিছেনে? যিহেতু লকডাউন চলি আছে, চাৰিওফালে মহামাৰী আতংক, কোনেও কলৈকো ওলাই যাব নোৱাৰা পৰিস্থিতি এটাই হৈ আছে। সেইবাবে এইবাৰ আমি আমাৰ অতি হেঁপাহৰ ৰঙালী বিহুটি ৰাজহুৱাভাৱে উদযাপন কৰিব পৰা নাই। তথাপিতো যেনেকৈ পাৰোঁ বিহুটিক আদৰিবলৈ আমি সাজু হৈছোঁ, নহয় জানো? বিগত বৰ্ষবোৰত এক বহাগৰ দিনাখন ঠায়ে ঠায়ে মুকলি বিহু হয়, বিহুৰ প্ৰচেছন ওলায়, চাৰিওফালে এক উৎসৱমুখৰ পৰিৱেশ হৈ থাকে। কিন্তু এইবাৰ এনেকুৱা একোৱেই নহ'ব। পিছে এই লকডাউনটিয়ে আমাক যথেষ্ট মিতব্যয়ী হ'বলৈ শিকালে, কিয়নো আমি গৃহিণীসকলে ঘৰতেই থকা সীমিত বস্তুৰাজিৰেই বিহুটিৰ বাবে প্ৰস্তুতি চলাইছোঁ, নহয়নে বাৰু? এই ভিডিঅ'টিৰ জৰিয়তে মই আৰু মোৰ খুব ভাল বান্ধৱী দুগৰাকীয়ে আমিনো বিহুটিৰ বাবে কেনেদৰে আয়োজন চলাইছোঁ আৰু আজি বিহুৰ দিনটোনো কেনেকৈ পাৰ কৰিম তাকে দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব। সেয়ে পুৱা সোনকালে উঠি গা পা ধুই আজৰি হৈ গোসাঁই চাকি দিলোঁ। সদায় এক বহাগৰ দিনাখন নামঘৰলৈও গৈ চাকি দিয়া হয়, কিন্তু এইবাৰহে যাব নোৱাৰিলোঁ। আৰু এয়া দেখিছেই নহয়, মুগাৰ সাজযোৰ লগাই সাজি কাচি ল'লোঁ। কলৈকো ওলাই যাবলগীয়া নাই, যদিও সাজি কাচি থাকিলে নিজৰ মনটোও ভাল লাগে। আৰু তাতে আজি বিহুৰ দিন। এইবাৰ পিছে বিহু বুলি মই বিশেষ একো বনোৱা নাই, দুই এবিধ উৰুকাৰ দিনাখনেই বনাইছিলোঁ। ৰ'ব আপোনালোককো দেখুৱাইছোঁ। এয়া একো বিশেষ নহয়, চিৰা ভজা, বেচনৰ লাডু, পিঠা, তেল পিঠা আৰু এয়া ভাপত দিয়া পিঠা। সেয়াই মোৰ বিহু, কাৰণ কোনো আলহী দুলহীও আহিবলগীয়া নাই, সেইবাবে বিশেষ একো নকৰিলোঁ। এতিয়া আমি দুটা বহি লৈছোঁহি ঘৰৰ সকলোলৈ বিহুৰ শুভেচ্ছা জনাবলৈ। ফোন কৰি উঠিয়েই ঘৰৰ কেইটাই অলপমান বিহুও মাৰিলোঁ। ভালদৰে নাচিব নাজানো, সেইবাবে ভিডিঅ'ও কৰা নহ'ল। এইদৰে আৰু নিজৰ মাজতেই হাঁহি ধেমালিৰে আজি বিহুৰ দিনটো পাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। এতিয়া আহকচোন মোৰ বান্ধৱী কেইগৰাকীয়েনো আজিৰ দিনটো কেনেদৰে পাৰ কৰিছে। মোৰ নাম কংকনা ফুকন। পেছাগতভাৱে মই এগৰাকী ফিজিঅথেৰাপিষ্ট হয়, আৰু আজি প্ৰথম বহাগৰ দিনা মই আপোনালোক সকলোলৈ মোৰ ফালৰ পৰা আন্তৰিক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিগত বৰ্ষবোৰৰ দৰে এইবাৰ আমি বিহু পালন কৰিব পৰা নাই। সকলোবোৰ আমি নিজৰ নিজৰ গৃহতে আবদ্ধ হৈ আছো। কাৰণটো হৈছে কৰোনা মহামাৰী COVID-19। সেইকাৰণে আমি এইবাৰ বিহুখন থুলমূলকৈ পালন কৰিবলগীয়া হৈছে। নিজৰ পৰিয়ালৰ লগত ধৰি লওক আমি ক'তো বাহিৰলৈ যাব পৰা নাই। বিহু বুলি একো নাই কৰা, বিশেষকে উৰুকাৰ দিনা বনাই থোৱা লাৰু পিঠানৰ সৈতে বিহুৰ দিনাখন জলপান খাইছোঁ। ৰাতিপুৱা আমাৰ ভাগৱতৰ ঘৰ আছে, ভাগৱতৰ ঘৰত সেৱা কৰিছোঁ, লগতে নিজৰ জ্যেষ্ঠসকলক মা দেউতাক সেৱা কৰিছোঁ, আৰু ফোন যোগে হওক বা ফেচবুক যোগে হওক বা হোৱাটছআপৰ যোগেদি আমাৰ নিজৰ বাইদেউ ভণ্টি ভিনদেউ ভনী জোৱাই আত্মীয় কুটুম বন্ধু বান্ধৱী সকলোলৈ বিহু ওলগ জনাইছোঁ।
আৰু দিনাখন অন্য বছৰৰ দৰে বিহু বুলি ক'লে আমি চেন্ট্ৰেল বিহুত গৈ পিনে তাত প্ৰচেছন চাওঁগে, সেইখিনি এবাৰ কৰিব পৰা নাই, ল'ৰা ছোৱালীক দেখাব পৰাও নাই। আৰু ধৰি লওক মুকলি বিহুলৈ যাওঁ, মুকলি বিহুত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা হৈ থাকে, নাচ গান হৈ থাকে, বিহু নৃত্য হয়, সেইখিনিও আমি এবাৰ উপভোগ কৰিব পৰা নাই। কিন্তু মোৰ সকলোকে একটাই বিনম্ৰ অনুৰোধ, সদায় পৰিস্থিতি একেই হৈ নাথাকে, পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈই লাগিব। মই সকলোকে মোৰ ফালৰ পৰা এটাই কৈছো, ষ্টে হোম, ষ্টে ছেফ। সকলোৰে বিহুৰ বহুতখিনি শুভেচ্ছা থাকিল। হেপী বিহু। ঘৰতে আমি বিহু আমেজ লৈছো, আহকচোন আপোনালোকক দেখাওঁ। নমস্কাৰ, মোৰ নাম চুম্পী বৰুৱা। মই ডিব্ৰুগড় জিলাৰ মৰাণত থাকোঁ। মই মৰাণ ৰামচন্দ্ৰ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী। আজি অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোতে আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ হিয়া ভৰা মৰম আৰু শুভেচ্ছা জনাইছোঁ। বহাগ হেনো অসমীয়া জাতিৰ আয়ুস ৰেখা। বিহু বুলিলে প্ৰতিজন অসমীয়াৰ মন থৌকিবাথৌ লাগে। কিন্তু এইবাৰ এই হেঁপাহৰ বিহুটি আমাৰ পৰা যেন বহুত আঁতৰত। কৰোনা মহামাৰীয়ে আমাৰ প্ৰতিজনকে গৃহবন্দী কৰি ৰাখিছে। সমগ্ৰ ভাৰতবৰ্ষত দেশবাসীয়ে যিদৰে লকডাউন কাৰ্যসূচী মানি চলিছে, ঠিক সেইদৰে আমাৰ মৰাণবাসী ৰাইজেও লকডাউন কাৰ্যসূচী সুচাৰুৰূপে পালন কৰিছে। যি কি নহওক, দেশৰ প্ৰতিকূল পৰিস্থিতিৰ মাজতো হেঁপাহৰ ৰঙালী বিহুটি আদৰাৰ এক সামান্য প্ৰয়াস কৰিছোঁ। সেয়ে আজি মানুহ বিহুৰ দিনা পুৱাতেই শুই উঠি ঘৰ সাৰি মচি গা ধুই গোসাঁই ঘৰত ধূপ চাকি জ্বলাই সেৱা জনালোঁ। বিগত বৰ্ষসমূহৰে আজিৰ দিনটোতে নামঘৰলৈ যাওঁ। এইবাৰ লকডাউনৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল। গোসাঁই সেৱা কৰি আহি ঘৰৰ সদস্যসকলৰ সৈতে একেলগে বিহুৰ পিঠা পনা, চাহ জলপান খালোঁ। এইবাৰ সময় পৰ্যাপ্ত পিঠা পনা প্ৰস্তুত কৰিবৰ বাবে, কিন্তু সামগ্ৰীহে অভাৱ। তাৰ মাজতেই যি পাৰোঁ বিহু পতাৰ চেষ্টা চলালোঁ। চাহ জলপান খাই উঠি হাতত মোবাইলটো লৈ মা, দেউতা, পৰিয়ালৰ আন সদস্যসকলক বিহুৰ শুভেচ্ছা জনালোঁ। তাৰ পাছত বিহু বুলি মোৰ ল'ৰা দুটা অনুভৱ আৰু অনুৰাগকো জাতীয় সাজপাৰ পৰিধান কৰাই সিহঁতৰ লগত অলপ ধেমালি কৰিলোঁ। ঘৰতে আবদ্ধ থাকি সিহঁতে বিহু গীতৰ তালে তালে ইতিমধ্যে বিহু নৃত্য আৰম্ভ কৰিছে। যিহেতু পৰিস্থিতি সদায় একেই নাথাকে, বৰ্তমানৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি চলিলেহে আমি আগন্তুক বৰ্ষসমূহত পুনৰ ৰঙালী বিহুটি উলহ মালহেৰে উদযাপন কৰিব পাৰিম। সেয়াই, পৰিস্থিতি সদায় একেই হৈ নাথাকে, মাথো আমাক কিছু ধৈৰ্যৰ প্ৰয়োজন। এতিয়া ভগৱানৰ ওচৰত মাথো এটাই প্ৰাৰ্থনা, এনেকুৱা এটা বিহু যেন আমাৰ জীৱনলৈ আকৌ দুনাই নাহক, আৰু সমগ্ৰ বিশ্বই যেন এই ক'ভিড-19ৰ ত্ৰাসৰ পৰা অতি সোনকালেই মুক্ত হওক। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতেই শেষ কৰিছোঁ। ধন্যবাদ। আমাৰ এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে, তেনেহ'লে ভিডিঅ'টোক লাইক কৰিব আৰু আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি তাৰ ছাইডৰ বেল আইকনটো প্ৰেছ কৰি দিব। বাই।